এই যে আজি আমি আনন্দিত, ক্ৰীড়াপ্ৰেমী ৰাইজ আনন্দিত। নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ সহযোগত প্ৰয়াত ভুৱনেশ্বৰ কলিতা সোঁৱৰণী নলবাৰী লীগ ফুটবল প্ৰতিযোগিতা আমাৰ এই নলবাৰী ক্ৰীড়া সন্থাৰ অধীনত আমাৰ 23টা দলে এফিলিয়েশ্যন পোৱা 23টা ক্লাব সংঘ অংশগ্ৰহণ কৰিছে। 6টা জোনত এনেকৈ খেলখন ভগাই দিছে। আমাৰ বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ অধীনত আমাৰ বৰক্ষেত্ৰী মিনি ষ্টেডিয়ামত এটা জোন দিছে। এই জোনত আমাৰ 4টা দলে অংশগ্ৰহণ কৰিছে। বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘ, মুকলমা ফুটবল ক্লাব, হগা স্পৰ্টছ ক্লাব আৰু সোণাপুৰ প্ৰগতি যুৱ সংঘই। আজি এই লীগৰ প্ৰথমখন খেল ইয়াত। আজি এই খেলত অংশগ্ৰহণ কৰিছে বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘ বনাম মুকলমা ফুটবল ক্লাব। গতিকে আমি আজি এখন ভাল খেল দেখিবলৈ পাম। দুয়োটা দলে ভাল খেল যেন ৰাইজক দেখুৱাই আমি এইখিনিয়ে। আৰু এই চেগতে আমি নলবাৰী ক্ৰীড়া সন্থাক ধন্যবাদ জনাইছোঁ। এই গতিকে আমি বিচৰা ধৰণে আজি এই খেলখন আমাৰ এই খেলপথাৰত জোনখন দিছে, স্থান দিছে। সেই চেগতে তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ আমাৰ বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ তৰফৰ পৰা। 15 জুলাই তাৰিখে প্ৰয়াত ভুৱনেশ্বৰ কলিতা সোঁৱৰণী নলবাৰী লীগ ফুটবল প্ৰতিযোগিতা 26 আজিৰ খেলখন উদ্বোধন কৰে মুকলমা আঞ্চলিক ক্ৰীড়া সন্থাৰ ফুটবল সম্পাদক ৰাতুল অৰ্থাৎ আৰিফুল হক ডাঙৰীয়াই। আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু এই ফুটবল খেলত সমূহ ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ আৰু যথেষ্ট দৰ্শক ইয়াত উপস্থিত হোৱাত আমি উৎফুল্লিত হৈছোঁ। এতিয়া গোটেই অসমখন বা ভাৰতবৰ্ষত ড্ৰাগছ সেৱনে আৱৰি ধৰিছে। গতিকে যুৱ সমাজে সেই ড্ৰাগ পৰিহাৰ কৰি ফুটবলৰ মনোনিৱেশ কৰাৰ কাৰণে আমি এটা আশাবাদী। কাৰণ খেল ধূলাৰ জৰিয়তে মানসিক বিকাশ সাধন হয় আৰু শৰীৰ চৰ্চা হয়। সেইটোৱে আমাৰ আশা ৰাখিছোঁ। ড্ৰাগ বাদ দিয়ক আৰু খেলত মনোযোগ দিয়ক, সেইটোৱে কামনা কৰিছোঁ।